মনত ৰাখিব গাইছ মনত ৰাখিব মানে ভাল ইউটিউবাৰৰ মানে কি দুটা নিয়ম ভাল ইউটিউবাৰৰ দুটা নিয়ম লাইক ডিম্পু বৰুৱাৰ নামটো শুনিছে আৰু অসমবাসীয়ে ভালকৈ জানে তাৰ কথা মই বেলেগকৈ পৰিচয় নিদিওঁ আৰু কৈও লাভো নাই তো তেনেকুৱা মানে লাইক ডিম্পু বৰুৱা আৰু তাৰপিছত মানে কি লাইক ধ্ৰুৱ ৰাঠেৰ নামো বহুতে শুনিছে চাগে আমাৰ ভাৰতৰে এজন বিখ্যাত মানে ইউটিউবাৰ ধ্ৰুৱ ৰাঠে এণ্ড চ' অন আৰু মানে তো তেনেকুৱা মানে ডিম্পু বৰুৱা ধ্ৰুৱ ৰাঠে তেনেকুৱা এজন ভাল ইউটিউবাৰৰ দুটা ভাল গুণ কি কৰে সিহঁতে মানে চাওক চ' প্ৰথম কথা মানে কি চাওক মানে সিহঁতে মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰে হয়তো আপোনালোকে গম পাই চাগে ইউটিউব যদি আপুনি ৰেগুলাৰ চলায় তো ডিম্পু বৰুৱা আপোনাৰ মানে কি দুটা চেনেল আছে এটা ডিম্পুজ ব্লগ এণ্ড এটা আপোনাৰ ডিম্পু বৰুৱা বুলি নামেৰে দুটা চেনেল আছে তো সেইটো যিয়ে নহওক সেইটো আৰু তাৰ কথা এইটো মই তাত ক'বলৈ নাযাওঁ বেলেগ তো কথাটো হ'ল মানে কি সিহঁতৰ মানে কি দুটা চেনেল ডিম্পুৰ যিটো নেকি দুটা চেনেল আছে দুটা চেনেলৰ দুটা চেনেল আছে দুয়োটা চেনেলতে মানে কি ডিম্পুৱে মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰে মানে দুয়োটা চেনেলতে ঠিক আছে তেনেকুৱা নহয় মানে কি আজি এটা ভিডিঅ' আপলোড কৰি আপোনাৰ মানে কি কৰে এসপ্তাহৰ পিছত এটা ভিডিঅ' আপলোড কৰিলে তাৰপিছত মানে কি তেনেকুৱা আৰু মানে কি বা 10 দিনৰ পিছত ভিডিঅ' আপলোড কৰিলে তেনেকুৱা নহয় তো সিহঁতৰ মানে কি কথাটো হ'ল মানে কি তো সিহঁতৰ মানে কথাটো হ'ল মানে কি সিহঁতে মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰে ৰেগুলাৰ মানে কি তো সেইটো এটা সিহঁতৰ মানে কি প্ৰথম এটা কথা মানে কি চ' যদি তেনেকুৱা হ'ব বিচাৰে মানে কি তেনেকুৱা হ'ব লাগিব মানে কনচিষ্টেঞ্চিটো ফ'ল' কৰিব লাগিব মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগিব ঠিক আছে তো সেইটো কথা আৰু মানে আৰু ধ্ৰুৱ ৰাঠেৰ কথা কৈছিলোঁ মই চ' ধ্ৰুৱ ৰাঠেৰো তেনেকুৱাই মানে সিও মানে তেনেকুৱা নহয় মানে কি সিও ৰেগুলাৰ ভিডিঅ' আপলোড কৰে তো কথা সেইটোৱে মানে কি ভাল ইউটিউবাৰৰ হ'ব খুজিলে মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবই লাগিব ঠিক আছে কণ্টেণ্ট জভি হ মাতলে এনেকুৱা নহয় মানে কি আজি এটা মিউজিক দিলোঁ মিউজিকৰ ভিডিঅ' গান এটা দি দিলোঁ তাৰপিছত মানে কালি এটা ব্লগ ভিডিঅ' দি দিলোঁ তাৰপিছত মানে সেই আৰু কেতিয়াবা মানে মন লাগিলে বোলে স্পৰ্টছৰ ভিডিঅ' দি দিলোঁ তো তেনেকুৱা নহয় একচুৱেলি তো মানে কি নিজা এটা আপোনাৰ কেটেগৰী এটা যিকোনো কেটেগৰী আৰু বা স্পৰ্টছ হওক ব্লগ যদি ভিডিঅ' বনায় তো ৰেগুলাৰ ব্লগ ভিডিঅ' আপলোড কৰক তো সেইটো আৰু মানে কি কথা সেইটোৱেই তো সিহঁতৰ ভাল মানে কি ক'বলৈ গ'লে মানে কি সেইটোৱে আৰু মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগে সেইকাৰণে মই কৈছিলোঁ বাৰে মানে কি বি কনচিষ্টেঞ্চি তো যিয়ে নহওক সেইটো এটা কথা সিহঁতৰ মানে এণ্ড ছেকেণ্ডলি মই এইটোৱে ক'ম মানে কি সিহঁতে কেতিয়াও নিজক লৈ কেতিয়াও বেছি শ্ব' আপ নকৰে দেখিছে আৰু শ্ব' আপ মানে কি বুজি পাইছে শ্ব' আপ কেতিয়াও নকৰে নিজক লৈ মানে চাওক ডিম্পু কিমান চিম্পুল হয় কিন্তু ডিম্পুৰ মানে কি টকা কিন্তু জানে আৰু সকলোৱে যিহেতু মানে দুটা চেনেলৰ পৰা ইনকাম কৰি আছে থ্ৰু ইউটিউবৰ পৰা টকা বহুত কিন্তু বাট তথাপি এটা একদম চিম্পুল লাইফ মানে চিম্পুল টাইপত মানে কি ঘূৰি থাকে দেখিছে আৰু মানে কি অকল ধ্ৰুৱ ৰাঠে বুলি নহয় আপোনাৰ ধ্ৰুৱ ৰাঠে এণ্ড তাৰপিছত ডিম্পু বৰুৱা এণ্ড চ' অন আৰু তেনেকুৱা আমাৰ অসমৰ বহুত ইউটিউবাৰ আছে নাম নকওঁ বাৰু জানে আৰু আপোনালোকে কৈ থাকি লাভ নাই এইবোৰ তো সেইবোৰ আৰু কথা মানে কি সৰু কথা বাট এইবোৰ আৰু মানে কি সিহঁতৰ মানে কি এইবোৰ লক্ষণ মানে কি ঠিক আছে তো এইখিনিয়ে আৰু তাৰ বাহিৰে বুলি ক'লে একচুৱেলি মই ডিম্পুৰ কথা নকওঁ এতিয়া তো মই নিজা এক্সপিৰিয়েঞ্চৰ পৰা ক'ম তো কথাটো হ'ল মানে কি আপুনি যদি নতুনকৈ এই ফিল্ডত আহিম বুলি ভাবিছে চ' ডেফিনেটলি এটা কাম কেতিয়াও নকৰিব মানে এটা কাম একদম ভুল কাম যদি নতুনকৈ এই ফিল্ডত আহিছে তো সেইটো কাম হ'ল মানে কি মেক্সিমামে কৰে সেই ভুলটোৱে নকৰিব মানে যদি নতুনকৈ এই ফিল্ডত আহিছে সেই ভুলটো হ'ল আপুনি নিজৰ ভিডিঅ' বহুতে কৰে মানে কি নিজৰ ভিডিঅ' নিজে চাই থাকে মানে আপলোড কৰাৰ পিছত মানে ইণ্টাৰেষ্টেড হয় ময়ো কৰিছিলোঁ ফাৰ্ষ্ট টাইম বাট এতিয়া বুজি পাইছোঁ মানে কি নিজে চলাই গম পোৱা হৈ গ'লোঁ যে কি নিজৰ ভিডিঅ' কেতিয়াও নিজে চাব নালাগে আদাৰৱাইজ আপোনাৰ ভিডিঅ' কেতিয়াও ৰেংকিং নহ'ব মানে ইউটিউবত কেতিয়াও মানে কি সেই মানে কি ইমপ্ৰেশ্যন নপঠায় মানে কি বেলেগৰ তাত তো ইমপ্ৰেশ্যন নপঠায় মানে ভিউজ নাহিলে আপোনাৰ ৱাচ টাইম নাহিলে আপোনাৰ চেনেলটো ৰেংকিং নহ'ব চ' এইবোৰ কথা তো এইটো কথা মই কোনো কোৱা নাই যদিও মই নিজা এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মানে মোৰ নিজা অভিজ্ঞতাৰ পৰা কৈছোঁ বহুতে হয়তো এইটো কথা নক'ব পাৰে
ঠিক আছে তো মই নিজে এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ মোৰ অভিজ্ঞতাৰ পৰা তো এইটো কাম কেতিয়াও নকৰিব গাইছ ঠিক আছে একদম চিৰিয়াছলি কৈছোঁ যদি নতুনকৈ এই ফিল্ডত আহিছে এই কামটো জীৱনত নকৰিব মানে আপোনাৰ চেনেল ডেড হৈ যাব পাৰে এণ্ড যিমান ভিডিঅ' আপলোড কৰক হাজাৰ ভিডিঅ' আপলোড কৰক আপোনাৰ চেনেল কেতিয়াও গ্ৰ' নহ'ব মানে ঠিক আছে তো এইটো কাম নকৰিব মানে কি নিজৰ ভিডিঅ' কেতিয়াও নিজে চাই নাথাকিব যিমান পাৰা পৰ্যন্ত আৰু যদি একদম চাব বিচাৰে মানে চিৰিয়াছলি যদি চাব বিচাৰে তো কি কৰিব আপোনাৰ মাক হওক দেউতাক হওক বা আপোনাৰ কোনোবাটো ৰিলেটিভছ আছে তো বেলেগ এটা অন্য এটা মানে কি সিহঁতৰ মোবাইল চোবাইল লৈ যদি চাব পাৰে টেনশ্যন নাই ঠিক আছে কিন্তু যোনটো মোবাইলৰ পৰা আপুনি ভিডিঅ' আপলোড কৰিছে সেই মোবাইলটো দি কেতিয়াও আপোনাৰ নিজৰ ভিডিঅ' কেতিয়াও নিজে চাই নাথাকিব ঠিক আছে এইটো মই পাৰ্চনেলি কৈছোঁ ঠিক আছে মোৰ পৰা মই মানে এজ মাই এক্সপেৰিয়েঞ্চ ঠিক আছে তো যিয়ে নহওক গাইছ এইকেইটা মানে কি সৰু কথা ভাই যদি আপুনি যদি নতুনকৈ আহিছে এই ফিল্ডত এইবিলাক মানে কি মানি চলিব লাগে আৰু সৰু কথা ঠিক আছে তো যিয়ে নহওক এইখিনি ক'লোঁ মোৰ কিছু ক'বলগীয়া কথা আপোনাৰ লগত শ্বেয়াৰ কৰি দিলোঁ মনৰ কথা তো যিয়ে নহওক গাইছ ভিডিঅ'টো আৰু দীঘল নকৰোঁ আপোনাৰ যদি কিবা মতামত আছে ইয়াৰ ওপৰত চ' অভিয়াছলি কমেণ্ট কৰিব তো मिलते हैं फिर नेक्स्ट वीडियो पर ठीक है सर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो